বৰ গৰম দেই আজি। ইয়াতে অলপ ৰৈ লওঁ, গৰমে উঠিছে আৰু। ৰোমান্টিক, তুমি ভনী তিনি ফেণ্টাষ্টিক, তিনিআলি মূৰত বহি মাৰি দিলা চকু টিপ। দাদা, আপুনি বৰ ধুনীয়া গান গায় দেই। বাৰু আপোনাৰ নামটো কওকচোন। আপুনি মোক ইনচাল্ট কৰিছেনে? সঁচাকৈ কৈছে। মোৰ নাম গাজৰ। মায়ে মোক সৰুতে গাজৰ বুলিয়ে মাতে। বাৰু আপোনাৰ নামটো কওকচোন। বৰ ধুনীয়া নাম আপোনাৰ। মোৰ নামটো কোলাই। মই দেখাত যে কোলা, মোক সৰুৰে পৰা চবেই কোলাই বুলিয়ে মাতে। আপুনিও কোলাই বুলিয়ে মাতিব দিয়ক। সুন্দৰ নাম দেই আপোনাৰ। বাৰু লগ পাই ভাল লাগিল। আপোনাৰ খবৰ কওকচোন। খবৰ লবৰ, টানি দিলে দীঘল, এৰি দিলে চুটি। বাৰু এইবোৰ বাদ দিয়ক, সাঁথৰটাকে কওঁ। পাৰিলে আপুনি উত্তৰটো দিবলৈ চেষ্টা কৰিব। কওকচোন বাৰু কি বা সাঁথৰ কয়। পাৰিলে কমেই বাৰু। শুনা তেতিয়াহ'লে, এনেকুৱা এটা জন্তুৰ নাম কোৱা যোনটো প্ৰথম আখৰটো কাটি দিলে ছোৱালী নাম আৰু শেষৰ আখৰটো কাটি দিলে ল'ৰা নাম হয়। বাহ, কোলাইটো কি সাঁথৰ সুধিলে অ'? মইতো বহুত সৰুতেই পঢ়া এৰিলোঁ। মইতো সৰুৰে পৰা গৰু ছাগলী চৰাওঁতেই দিন গ'ল। কিতাপখনতো চুবলৈ নাপালোৱেই। ইয়াক মই কি বুলি ক'ম এতিয়া? কোলাই, তুমিয়ে কোৱাচোন। তুমি ইমান সৰু সাঁথৰটোকে নোৱাৰিলা। হৰিণা আকৌ, হৰিণা। প্ৰথম আখৰটো কাটি দিলে ৰীণা, শেষৰ আখৰটো কাটি দিলে হৰি। মইতো ক'ম বুলি ভাবিছিলোঁৱেই, ভুল হয় বুলিহে নক'লোঁ। সময়টো বহুত হ'ল নহয়। মই এতিয়া যাওঁ কোলাই, তুমি থাকা। যোৱা গাজৰ, মই যাওঁগৈ, বহুত সময় হ'ল আৰু। যোৱা আগতে গান এটা শুনাই থৈ তুমি যাব পাৰা। ঠিক আছে, যাওঁ বাৰু। তোমাৰ কথাটো পেলাবতো নোৱাৰিয়েই, গানটোকে গাই গৈ থাকোঁ। ঠিক আছে, তুমি গানটো গাই গাই গৈ থাকা, ময়ো আৰু এইফালে মোৰ কৰি গৈ থাকোঁ। নাহৰ কোলা বতৰ, নাহৰ মোৰ মৰমৰ, নাহৰ ৰাণী বিতয় বহাগতে খবৰ।